নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ আজি আমি আপোনালোকৰ বাবে লৈ আহিছো এটি বিশেষ ইন্টাৰেষ্টিং ভিডিও যেটো ভিডিওত আপোনালোকে গম পাব ওয়াৰ্ল্ডৰ 10খন টপ লাৰ্জাৰী কাৰৰ বিষয়ে কিন্তু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট যদি ওয়াৰ্ল্ডৰ টপ 10 আৰু টপ 5 বস্তুসমূহ জানি আপুনি ভাল পায় তেতিয়াহলে এতিয়াই আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰক যাতে আমি আপোনালোকৰ বাবে ভৱিষ্যতে ইম্পৰ্টেন্ট কন্টেন্টসমূহ আনি থাকিব পাৰো তেতিয়াহলে বলক বন্ধুসকল পলম নকৰি স্টাৰ্ট কৰো আমাৰ আজিৰ ভিডিওটি নাম্বাৰ 10 পাগানি হুয়েৰা যিখন গাড়ীৰ মাৰ্কেট প্ৰাইস হল 3.5 মিলিয়ন ইউএছ ডলাৰ নাম্বাৰ 9 ল্যাম্বৰগিনি সিয়ান যিখন গাড়ীৰ মাৰ্কেট প্ৰাইস হল 3.6 মিলিয়ন ইউএছ ডলাৰ নাম্বাৰ 8 বুগাটি চিৰন সুপাৰ এছ স্পাৰ্ট যিখন গাড়ীৰ মাৰ্কেট প্ৰাইস হল 5.7 মিলিয়ন ইউএছ ডলাৰ নাম্বাৰ 7 বুগাটি ডিভো যিখন গাড়ীৰ মাৰ্কেট প্ৰাইস হল 6 মিলিয়ন ইউএছ ডলাৰ নাম্বাৰ 6 বুগাটি সেন্টেডাইস যিখন গাড়ীৰ মাৰ্কেট প্ৰাইস হল 9 মিলিয়ন ইউএছ ডলাৰ নাম্বাৰ 5 ৰলছ ৰয়েছ সেপ্টাইল যিখন গাড়ীৰ মাৰ্কেট প্ৰাইস হল 13 মিলিয়ন ইউএছ ডলাৰ নাম্বাৰ 4 পাগানি জোন্ডা এখন গাড়ীৰ মাৰ্কেট প্ৰাইস হল 70.6 মিলিয়ন ইউএছ ডলাৰ নাম্বাৰ 3 বুগাটি লাভ হৈছৰ নয় যিখন গাড়ীৰ মাৰ্কেট প্ৰাইস হল 18.7 মিলিয়ন ইউএছ ডলাৰ নাম্বাৰ 2 ৰলছ ৰয়েছ বটটাইল যিখন গাড়ীৰ মাৰ্কেট প্ৰাইস হল 28 মিলিয়ন ইউএছ ডলাৰ যদি ভিডিওটো চাই এতিয়ালৈকে ভাল পাইছে তেতিয়াহলে এতিয়াই আমাৰ ভিডিওটো লাইক কৰক আৰু আমাক উৎসাহিত কৰক যাতে আমি ভৱিষ্যতে আপোনালোকৰ বাবে এনে ধৰণৰ ইম্পৰ্টেন্ট ফ্যাক্ট ৰিলেটেড ভিডিওসমূহ লৈ আহিব পাৰো এতিয়া আহিছো নাম্বাৰ 1 1963 ফাৰাৰী 250 GTO যিখন গাড়ীৰ মাৰ্কেট প্ৰাইস হল 70 মিলিয়ন ইউএছ ডলাৰ যদি ভিডিওটো চাই ভাল পায় তেতিয়াহলে আপোনালোকে আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰাৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম